ওয়েলকাম টু assamese funkar সো ফ্ৰেণ্ড মই আপোনালোকৰ আগত আজি লৈ আহিছোঁ যে আপোনাৰ গুগল মেপত আপোনালোকৰ নিজৰ দোকান বা নিজৰ হাউচ বা নিজৰ ভিল্লাটো কেনেকৈ ইনষ্টল কৰিব যে গুগল মেপৰ সকলোৱে আপোনালোকৰ ঘৰৰ বা দোকানৰ বা শ্বপৰ এড্ৰেছটো কেনেকৈ আপোনালোকে লোকেশ্যন কৰিব সো আৰু দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো আপোনালোকে দেখি আছে এইটো এণ্টাৰপ্ৰাইজ এইটো মোৰ দোকান হয় মোৰ দোকান স্থগিত হৈছে মানে এইটো দোকানটো মই লোকেট কৰিছোঁ গুগল মেপত দিছোঁ সো আপোনালোকক মই আজি দেখাম কেনেকৈ এইটো মোৰ দোকান হয় 4.7 ষ্টাৰ দিয়া আছে লোকেশ্যনটো চাওক আকাশীগংগা বুলি জেগা আছে তাতে মোৰ দোকানটো ইনষ্টল কৰিছোঁ আৰু সেইটো গুগল মেপত মই আপলোড কৰি দিছোঁ সো মই আপোনালোকক দেখাম যে এইটো বস্তুটো কেনেকৈ আপলোড কৰে বা কেনেকৈ ফুল প্ৰচেছৰটো মই এতিয়া আপোনালোকক ভালকৈ ধুনীয়াকৈ আপোনালোকক প্ৰচেছৰটো বুজাই দিম আপোনালোকেও গম পাব এইটো গুগল মেপত আপোনালোকৰ ৰেটিং কেনেকৈ আহে দোকানৰ বা কোনোবাই কিবা প্ৰব্লেম পাই আছে নেকি সো প্ৰথমত গুগলত যাব গুগলত যাই কিনি গুগলত লিখিব গুগলত আপোনালোকে একাউণ্টটো চিলেক্ট কৰি ল'ব সৰ্বপ্ৰথম আপোনালোকে গুগল একাউণ্টটো আপোনালোকৰ লগইন কৰি ল'ব লগইন কৰাৰ পাছত আপোনালোকে একাউণ্টটো লগইন কৰাৰ পাছত মই দেখাইছোঁ মোৰ একাউণ্টটো বৰ্তমান লগইন হোৱা নাই মই বেলেগ এটা একাউণ্ট লগইন কৰে আপোনালোকক দেখাই আছোঁ জাষ্ট এক মিনিট দিব মোৰ গুগলতো লগইনটো এতিয়ালৈকে বৰ্তমান হোৱা নাই মই লগইনটো আপোনালোকক কৰি দেখুৱাই আছোঁ এক মিনিট মই আপোনালোকক দেখুৱাই আছোঁ জাষ্ট চিম্পলি আপোনালোকে গুগল মই অলৰেডি লগইন কৰি লৈছোঁ মোৰ প্ৰাইভেচিৰ কাৰণে আপোনালোকক দেখুৱাব পৰা নাই জাষ্ট গুগলত টাইপ কৰিব গুগল বিজনেছ বুলি ক্ৰোম ব্ৰাউজাৰত যাব য'তে ব্ৰাউজাৰ মোবাইলত হ'লে মোবাইলতো ক্ৰোম ব্ৰাউজাৰত বাছ গুগল মাই বিজনেছ বুলি আপোনালোকে টাইপ কৰি ল'ব টাইপ কৰাৰ পাছত এই প্ৰথমৰ যিটো আপোনালোকৰ লিংক আহিব সেই লিংকটোতে আপোনালোকে সৰ্বপ্ৰথম ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকৈ এটা চাৰ্ট আহি যাব চাৰ্ট অহাৰ পাছত আপোনালোকে মাই গুগলত ছেকেণ্ডত যিটো মাই গুগল আছে সেই গুগলতো কানেক্ট কৰি ল'ব জাষ্ট ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকৈ ডেছবৰ্ড খুলি আহিব খুলি অহাৰ পাছত বাছ জাষ্ট আপোনালোকে চাইন ইন বাটনত ক্লিক কৰি দিব চাইন ইন বাটন আপোনাৰ গুগল একাউণ্টটো ক্লিক হোৱাৰ পাছত মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপুনি আপোনালোকৰ দোকানটো গুগল মেপত ইনষ্টল কৰিব এইটো মোৰ দোকান হয় এণ্টাৰপ্ৰাইজ মই আপোনালোকক প্ৰথমৰ পৰা আকৌ দেখুৱাই আছোঁ কেনেকৈ আপোনালোকৰ দোকানটো গুগল মেপত আপোনালোকৰ নিজৰ লোকেশ্যন দি কিনি আনক কেনেকৈ দেখুৱাব পাৰিব যে আপোনালোকৰ দোকানখন কোন ঠাইত আছে আৰু লোকেশ্যনটো ট্ৰেক কৰি কিনি কেনেকৈ মানুহ আপোনালোকৰ দোকানৰ সো এনেকৈ লগইন হোৱাৰ পাছত সৰ্বপ্ৰথম আহিব ফাইণ্ড মেনেজিং ইয়ৰ বিজনেছ আপোনালোকৰ বিজনেছৰ টাইপটো কি বা বিজনেছৰ নামটো কি হ'ব সেই নামটো ইয়াতে বহাই দিব যে চিম্পলি যিকোনো আপোনালোকৰ দোকানৰ যি নাম থাকে সেইটো দোকানৰ নামটো বহাই দিব নেক্সটত মাৰি আকৌ লিখিব আপোনাৰ বিজনেছ নেমটো কি দোকানৰ নাম বা আপোনাৰ ঘৰ বা যোনে যিটো কৰে সেইটো জাষ্ট টাইপ কৰিব আৰু নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পৰা আকৌ আহিব ইয়াতে বিজনেছ কেটাগৰীটো কি আছে আপোনাৰ হোটেল আছে নে ৰিটেইলাৰ আছে নে ৰিপেয়াৰিং আছে দোকানটোৰ আপোনালোকৰ টুৰিজম আছে ট্ৰেভেলছ আছে কি আছে সেইটো আপোনালোকে বাছ বহাই দিব হোটেল হ'লে হোটেল বহাই দিব বা টুৰিজম হ'লে টুৰিজম বহাই দিব বহাই কিনি ৰেষ্টুৰেণ্ট হ'লে ৰেষ্টুৰেণ্ট বহাই দিব যি আছে সকলোবিলাক আপোনালোকে ইয়াতে অপশ্যনটো পাই যাব ৰিপেয়াৰিং চেণ্টাৰ মই ইয়াতে ৰিপেয়াৰিং চেণ্টাৰ বুলি ছাৰ্ভিচ চেণ্টাৰ বুলি দি আছোঁ দিয়াৰ পাছত আপুনি ইয়াতে লিখা আছে যে আপুনি আপোনাৰ দোকানটো নেটত চাই নেকি মানে লোকেশ্যনত দেখিব বিচাৰে নেকি বাছ তাৰপাছত আপোনালোকে যদি দেখিব বিচাৰে য়েছ মাৰি দিব য়েছ মাৰাৰ পাছত ইয়াতে আপোনালোকক অপশ্যন আহিছে যে আপোনালোকৰ লোকেশ্যনটো দিবলৈ কোন ঠাইত অৱস্থিত আছে আপুনি সেইটো ঠাইৰ চিটি পিনক'ড আপোনালোকে ছেম আছাম বুলি দি নেক্সট মাৰি দিব মাৰাৰ পাছত আপোনালোকে ইয়াতে মেপত দেখা পাব যে আপোনালোকৰ ঠাইডোখৰত আপোনালোকে মাৰ্কিং কৰিব লাগে জাষ্ট আপোনালোকৰ ঠাইডোখৰত মাৰ্কিং কৰাৰ পাছত অট'মেটিকলি মাৰ্কিং কৰিব মাৰ্কিং কৰাৰ পাছত আপোনালোকে চিম্পলি নেক্সট কৰি দিব নেক্সট কৰাৰ পাছত আপোনালোকে ইয়াতে য়েছ বুলি দি দিব য়েছ দিয়াৰ পাছত আপোনালোকৰ চিটি আকৌ ছাজেশ্যন আহিছে যে আপোনালোকৰ কোনখন ঠাইত আশে পাশে আপোনালোকৰ কাষ্টমাৰ বিচাৰে যোনে আপোনাক দেখিব বিচাৰে বা আপোনাৰ যে গুগল মেপত যে বস্তুটো উঠাই আছে সেই বস্তুটো মানুহে দেখিব তাত চিম্পলি ইয়াতে আপোনাৰ কণ্টেক্ট নাম্বাৰটো দি দিব আৰু আপোনাৰ যদি কিবা ৱেবছাইট লিংক আছে বা ৱেবছাইট থাকে ইয়াতে দি দিব দি নেক্সট ফ্লাছ কৰি দিব ফ্লাছটো মাৰাৰ পাছতে আপোনালোকৰ
14-15 দিন পাছতে আপোনালোকৰ এটা কোড আহিব। কোডটো আপোনাৰ মোবাইলত নাহে, সেইটো কোডটো আহিব পোষ্ট অফিচত গুগলে এটা কোড পঠাব। সেইটো এক্টিভ কৰিবলৈ আপোনালোকে চিম্পলি গুগলৰ পৰা এটা মেছেজ আহিব, আপোনাক মেছেজৰ খাম আহিব, মানে পষ্টেল কোডত এটা কোড আহিব। সেই কোডটো দি পেলাই আপোনাৰ সেইটো আপোনাৰ লিংকটো এক্টিভ কৰি ল'ব লাগিব। তো চিম্পলি আপোনালোকে যাব গৈ কিনি এইটো ফ্ৰেণ্ড, তাৰপাছত আপোনালোকৰ চেনেলটো কেনেকৈ ক্ৰিয়েট কৰিব বা আপোনালোকৰ চেনেলটো কেনেকৈ আপুনি ভালকৈ কৰিব তাৰ বিষয়ে অলপ কৈ আছোঁ। জাষ্ট আপোনালোকৰ লগ ইন কৰি ল'ব। লগ ইন কৰাৰ পাছত যেনেকৈ আপুনি গুগলত লগ ইন কৰে তেনেকৈ বাছ লগ ইন কৰি ল'ব। লগ ইন কৰি আপোনালোকৰ সন্মুখত এনেকৈ ডেছবৰ্ড আহিব। ডেছবৰ্ডত আপুনি চিম্পলি আপোনালোকৰ দোকানৰ বিষয়ে অলপ ইনফৰমেশ্যন দিব। এইটো আপুনি নিজে আপুনি যেতিয়া যাব এইটো অ'পেন কৰিব। অ'পেন কৰাৰ পাছত আপুনি অট'মেটিকলি আপুনি গম পাই যাব যে আপোনালোকৰ কেনেকৈ কি হয় বা পোষ্টবিলাক আছে। মোৰ এইবিলাক পোষ্ট মোৰ দোকানৰ পোষ্ট হয়। আপোনালোকে নিজে পোষ্ট ঢালিব পাৰিব আৰু যিবিলাক আপোনালোকে কৰিব বিচাৰে গোটেইকেইটা কৰিব পাৰিব। দোকানৰ টাইমিং কেতিয়া অ'পেন কৰে কেতিয়া ক্ল'জ কৰে গোটেইখিনি টাইমিং আপোনালোকে ইয়াতে বহাব লাগিব। আৰু তাৰপাছত আপোনালোকৰ লোকেশ্যনটো ভালকৈ এৰিয়া লোকেশ্যনটো দিব লাগিব। তেতিয়াহে আপোনালোকৰ সেই এৰিয়াৰ মানুহবিলাকে যে আপোনালোকৰ দোকানটো গুগল মেপত লোকেট কৰি আপোনালোকক বিচাৰি মানে দোকানলৈ আহিব পাৰিব। চ' ফ্ৰেণ্ড, থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লাইক কমেণ্ট কৰিব। কিবা ভুল হ'লে আপোনালোকে মোক আঙুলিয়াই দিব, তেতিয়াহ'লে মই আগলৈ সেইটো শুধৰাবলৈ চেষ্টা কৰিম।